আজি অলপ চাইকেলিং কৰিম, বাইক বহুত চলালোঁ, আজি অলপ চাইকেলিং কৰিম। এই দেখিছেনে মই ভাঙা চাইকেলখন এডভেঞ্চাৰখন লৈ আহিছোঁ। এতিয়া আজি ধৰি লওক 50 কিলোমিটাৰ চাইকেল চলাম। চলাই কিনে আজি যিহেতুকে 5 জুন বিশ্ব পৰিৱেশ দিৱস, বিশ্বভাৱে অলপমান তেলে ছেভ কৰি দিওঁ আৰু। অ' বাপৰে, চাইকেল মাৰি গৈ আছোঁ মই টিহুলৈকে যাম, টিহুৰ পৰা ৰিটাৰ্ণ হ'ম। এতিয়া মানে বৰ্তমান মিছন পালোঁ, মিছন পাই আৰু যাব লাগিব। তাৰপাছত আমি কি কৰিম, গৈ কিনে গাছৰ পুলি ল'ম 3টা বা 4টা, তাৰপিছত লৈ কিনে আমি ৰাজহুৱা স্থানত মন্দিৰ হওক বা সংঘ হওক এনেকুৱা টাইপত ৰুম। গাছৰ পুলি বেলেগ পুলি নলওঁ, আমৰ পুলি বা আম কঁঠাল এনেকুৱা গছৰ পুলি যিটো খাব পাৰে সেনেকুৱা কৰিম। সেই গছৰ পুলি ৰুম, ৰৈ কিনে এতিয়া আমি অলপমান চাইকেলিং কৰোঁ। বেলেগতকৈ আজি ভিডিঅ'টো অলপমান বেলেগ হ'ব, তো আগলৈ বলকচোন কেনেকুৱা পায়। লকডাউনৰ কাৰণে ৰাস্তাত মানুহে নাই, এটা মানুহ নাই, গাড়ীও নাই, দেখিছেনে? আজি চাইকেলে চলাম, বাপৰে চাওঁ নহয় আজি কিমান দূৰ চাইকেল মাৰিব পাৰোঁ। ৱাও, ৰাস্তাৰ কাষত ফুলবিলাক এইবিলাক দেখিলে কিবা এটা ভাল লাগে। গাড়ী বহুতেই কম আজি, এখন দুখনটো যাই আছে। মই চাইকেল কৰাই মানে চাইকেলিঙৰ মজাটো লৈ আছোঁ। বাইক আৰু কিমান চলামে, বাইক চলাই কিনেও এটা মজা নোহোৱা হৈ গৈছে আজি। বিশেষকৈ তেলৰ দামটো যিটোৱে হৈছে সেইটোত আপুনি বাইক চলাব হৈছে আৰু দবাৰ। মোৰ এডভেঞ্চাৰ অলপমান দবাই লওঁ ৰ'ব, কিমান পিক আপ যায় চাই লওঁ। মোটামুটি 100 উঠিছে, আৰু অলপ দবাই দিব দিব কিমান যায়, 125 মান যায় নে চাই লওঁ ৰ'ব। দেখিছেনে কেনেকুৱা পিক আপ? ঠিকে আছে, পিক আপটো ইয়াতে গম নাপাব, মই ছাইডত ল'লে গম পাব। পূৰা দাবাইছোঁ আৰু ফ্ৰী ৰাস্তা বেক কেমেৰা দেখাই আছোঁ ৰাস্তা কেনেকুৱা ফ্ৰী আছে। তুই চলাও মেৰি এডভেঞ্চাৰ KTM 390। হা, পিক আপ কেনেকুৱা, ঠিকে আছেনে? পিক আপ আপোনাৰ তেতিয়াহ'লে স্পকত দেখাব লাগিব। ইয়া কেনেকুৱা চলিছে, তামাম ন? 100ত দাবাই মানে ভাগৰি গ'লোঁ, আৰু 100ত দাবাব নোৱাৰিম। এতিয়া মিনিমাম ল' স্পীড 40 মানত দাবাব লাগিব। 40 মানত দাবাই কিনে টিউলৈ আগমন। বৰষুণ পৰিছে, মোৰ লগত ছাতিটো আছে পিছফালে, মই দেখাই আছোঁ এইটো দেখিছেনে? ছাতিটো আছে, ছাতিটো ল'ম, লৈ কিনে বৰষুণৰ পাছে হ'ব লাগিব। এনেই কৰোণা দিন, গাত আৰু বৰষুণ পৰে আৰু চৰ্দি হ'ব, মানুহে ভাবিব কৰোণাই হৈছে। অলৰেডি মই ফাৰ্ষ্ট ড'জটো লৈছোঁ, ছেকেণ্ড ড'জ লোৱা নাই। ছেকেণ্ড ড'জৰ টাইম হোৱা নাই বৰ্তমানলৈকে, টাইম হ'লে ছেকেণ্ড ড'জটো ল'ম। ভাগৰ লাগিছে মানে, চাইকেল চলাব নাজানো এনেকৈ, সেইটো কাৰণে অলপমান মানে কষ্ট হয় আৰু চাইকেল চলালে। বৰষুণ হৈছে, আগে মই পুলিচ হেৰে বাবা মোকো ৰাখিব নেকি বে, হে নাৰাখে। মই আজি বাইক ৰাইডিং নহয়, চাইকেল ৰাইডিঙৰ কাৰণে কোনো টেনশ্যন নাই। চাইকেল মাৰি আজি পুলিচৰ ওপৰত ধৰা প্ৰব্লেমো নাই। চ' আজি চাইকেল মাৰি ৰাইডটো আজি কমপ্লিট কৰিম বুলি ভাবি আছোঁ। টিহু পাম আৰু বেছি নাই, ভাগৰ লাগিছে। তথাপিতো টিহু আহিম বুলিও কৈছিলোঁ, আহিলোঁ আপোনালোকৰ কাৰণে। অলপমান ছাপৰ্ট কৰিবহে, বেয়া লাগে অলপমান ছাবস্ক্ৰাইব কৰি কিনে অলপমান আগবঢ়াই দিবচোন আমাকো, বেলেগ ইউটিউবাৰৰ নিচিনা। এই দেখিছে চাগে টিহু চক চিনি পায়, এইটো আমাৰ টিহুৰ শিৱ মন্দিৰটো। সেইটো পালোঁ, আহি কিনে ভাগৰ আছোঁ, বহুত ভাগৰ লাগিছে। তথাপিতো আহিছোঁ, গৰম উঠি গৈছে, তথাপিতো আহিছোঁ। টিহুৰ পৰা এতিয়া বৰমাৰ পৰা প্ৰজেক্টটোৰ কাম, মানে গছৰ পুলি লোৱা কাম, তাৰপাছত পূৰা আপোনাৰ ঘৰ। এইখন টিহু থানাখন, এইখন এতিয়া বৰষুণ আহিলে আৰু ছাতা আনিছিলোঁ অলপ টাইম, আৰু বৰষুণ আহিলে। এই বৰষুণৰ কাৰণেই প্ৰব্লেম, মানে ভালকৈ ওলাব নোৱাৰি, ভালকৈ হেৰি কৰিবও নোৱাৰি, সেইটোৱে প্ৰব্লেম। কি কৰিব, উপায় নাই। বাৰিষা বতৰত মানুহৰ ধানো ৰুব লাগে, বৰষুণটো লাগিবই। তাৰপিছত মানুহ চানুহ নাই আৰু এনেকৈ পূৰা চাইকেল মাৰি আছোঁ। এই দেখিছেনে বম চালিয়া। কিন্তু মাস্কখন অলপমান মুখত ল'লে কি হয়, অকণমান মানে উশাহ লোৱাত কষ্ট হয়, সেইটো একো নাই। কৰোণাৰ কাৰণে এনে কৰিব লাগিব, মৰিবতো নোৱাৰোঁ ন কৰোণাত। চ' মাস্কখন মই ইয়াতে টানিতে পৰিলোঁ হয়। মাস্কখন লৈ অলপ ভিডিঅ'বোৰ কেনেকুৱা লাগে, যদি ভাল লাগে লাইক কৰিব দেই, ভিডিঅ'টো অলপমান ছাপৰ্ট কৰিব আৰু। যদি বিষাই গৈছে বে, হয় নাই। এইবিলাক মাছ মাৰি আছে দেখিছেনে, পথাৰত পানী হৈছে, বহুত বেছি পানী কিন্তু পানী অলপ হৈছে। ত'
মাছ মাৰিব পৰা হৈ গৈছে কথাটো অলৰেডি। পাছৰ পৰা গাড়ী চাড়ী আহি আছে, চাইকেলখন হ'লেও মোৰ কেমেৰাত অলপ প্ৰব্লেম হয়। হয়তো ছাইড কাটি পেডেল মাৰি যায়ে আছোঁ লাহে লাহে। কি যে হ'ব উপায় নাই আৰু। এইবিলাক কথা দিন ডাঙৰকৈ বৰষুণ আছে আৰু সৰু নহয়, ডাঙৰ বৰষুণ গম পাই না। সাগৰ পুৰি বাবা बारिश आ गया रे, पूरा दबाया हमने साइकिल। हम तो पैदल में ही जाएगा बस। ये वाला हम अभी एक नज़ारा दिखा दे यार, अच्छा लगा ना ये। हाँ चलिए बरमा आহি পালো। বৰমা দেখাই গৈছে ব্ৰিজৰ বাচ্চা মানে মোৰ বিৰাট ইচ্ছা আছে ব্ৰিজৰ উঠি কিনে ব্ৰিজৰ ওপৰত চাইকেল চলাব। গুৱাহাটীততো নাপাওঁৱে, চাইকেল নাথাকে তাতে বাইকে থাকে। আজি নিজৰ জেগাত বৰমাতে ব্ৰিজৰ ওপৰত চাইকেলিং কৰিম। উফ বাহ বম কষ্ট হইবে মা কসম। হা তহঁতৰ নিচিনা বডি বনাব পাৰিলেও কথা নাছিল দে। ইমান প্ৰেছাৰ লাগে বে। ও গড, তোমাৰ বৰমা থানা ব্ৰিজৰ তলতে আছে। ও মাই গড, বেয়া ভাগৰ লাগিছে। বহুত যে লাইফত ফাৰ্ষ্ট টাইম চাইকেল চলাইছোঁ ইমান দূৰ। আজি গম পাইছোঁ যে চাইকেল চলাই কিমান কষ্ট হয়। ভাগৰ লাগি গৈছে। এতিয়া হোটেলত কিবা এটা খাম, খাই কিনে ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ, আপোনালোকে চায়ো বৰ পাব। মেইন প্ৰজেক্টটো হৈছে কি গছপুলি ৰোৱা। ইয়াৰ পৰা যে নাৰ্চাৰী এখন যাম, যাই কিনে গছপুলি ৰুম, লৈ কিনে গছপুলিটো ৰুম। ভিডিঅ'টো সিমানতে সমাপ্ত কৰিম। চ' আগলৈ অলপমান বেছি দীঘল নকৰোঁ আৰু 1 মিনিটমান থাকিব। পাইছোঁ ইয়াৰ পৰা 2 বা 3টা পুলি নিম। এইখন নাৰ্চাৰীখন, ইয়াৰ পৰা ফুল ৰুম, ফুল আছে ইয়াতে দেখাই আছোঁ বেক কেমেৰা কৰি ফুল কি আছে। 2টা পঞ্চমৰ পুলি লৈ ল'লোঁ। এই দেখিছেনে, ইয়াৰ পৰা এটলিষ্ট 2টা নহয় যায় যিকেনেকৈ পাৰে ৰুৱক। লৈ কিনে আজি JB বিশ্ব পৰিৱেশ বহুত জেগা ঘূৰিলোঁ। এইটো বস্তু হয়, এইটো কি বস্তু হে? এইটো লাগি আছে যে, এইটো কি বস্তু হয়? হাইব্ৰিড নেকি এইটো? আমো আছে, আমো দেখাই আছে। এইবিলাক নেমু টেঙা হেৰিতে লাগিছে দেখিছেনে? এইটো যে ৰাস্তাত দুখাব নহয়, এইটো ৰাস্তাত লৈ বেলেগে খাব। তাতকৈ গাছৰ পুলি অলপমান মানুহৰো ভাল হ'ব বা ছায়া পাব, কিবা পাব এনেকৈ। চ' গাছৰ পুলিটো ৰুম, গাছৰ পুলি এতিয়া এইটো ৰুম বৃক্ষৰোপণ কৰি। মই কৈছিলোঁ ন যে সংঘ বা মন্দিৰ, এইটো আমাৰ মন্দিৰ। এইখন আমাৰ এই 10কোণীয়া এখন মঞ্চখন, এই সংঘ ইয়াতে ৰুই কিনে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অকণমান ছাপৰ্ট দিব আৰু, বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ আজি। ছাগলীটো পাতটো খায়ে দিলে, উপায় নাই আৰু কি কৰিম।